লকডাউনত মোবাইল টিপি বৰ হৈ গৈছোঁ। আজি টিভিয়ে চাওঁ অলপ, এখন ধুনীয়া চিনেমা দিব আৰু 5 মিনিট পিছতে আৰম্ভ হ'ব। চাম আৰু আজি ধুনীয়া লাগিব। বাবা শুনিন, চাওঁ নিউজটো লগাচোন, কৰোণা কিমান বাঢ়িল চাওঁ অলপ। দেউতা, আজি এখন নতুন চিনেমা দিব, সেইখন চাবলৈ ৰখি আছোঁ। 5 মিনিট পিছতে দিব, এইখন চাই লওঁ, তাৰপিছত নিউজ চাবা। হ'ব ন দেউতা, চাওঁ ন? চিনেমা চাই দেশৰ পৰিস্থিতি কি হৈ আছে, ই আকৌ চিনেমা চাই। নিউজ লগা। হ'ব দিয়া, চোৱা তুমি। 25 মিনিট লেটাৰ। দেউতা, তোমাক কোনে মাতি আছে? মাতা শুনা যেন পাইছোঁ। যোৱাচোন, যোৱা, চাই আহা কোনে মাতি আছে। যোৱা, জল্দি যোৱা। হয় নেকি? গৈ আছো। দেউতাই গ'ল। বুদ্ধি কৰি দেউতাক খেদালো। এতিয়া চাম আৰু চিনেমাখন মজাকে। চালা, দেউতাই গৈছিলে, এডভাৰটাইজটো দিলে। এতিয়া চিনেমাটো দিব আৰু 7, 6, 5, 4। পাপা, 8:30 বাজিল। অখৰিজোন এখন লগাচোন, চাওঁ। নাই, মই এতিয়া নেদো। মই এতিয়া চিনেমা চাই আছো। চিৰিয়েলখন চাম বুলি কাম চাম শেষ কৰি থৈ আহিছো। চিৰিয়েল লগা জল্দি। ইমান আশা কৰি আছিলো, চালো হয় মই। হ'ব দিয়া, তুমিয়ে চোৱা। বঢ়িয়া বঢ়িয়া, আৰু গালি দে তাক, আৰু গালি দে। আজি গোটেই আচল কথাবিলাক ক'ব, আজিয়ে ফচিবই। বঢ়িয়া। হ'ব মা, চাই থাকা। কমেণ্ট কিয় কৰি আছা? মা, চিৰিয়েলখন শেষ হ'ল, এতিয়া তুমি যোৱা, মই চিনেমা চাব লাগে। একেলগে বান্ধোনখনো চাই যাওঁ নেকি? বান্ধোনখন দেখোন শেষ হ'ল, আহি আছো অলপ পিছত। ভাল পাইছিলো, এতিয়া চিনেমা চাম মজাকে। ইণ্টাৰভেল পালেই দেখোন। হ'ব দে, একো নাই, ইয়াৰ পৰাই চাম আৰু। মই বহি আহিলো, কাৰ্টুনটো লগাই দিয়াচোন, চাম অলপ। নাই, এতিয়া কাৰ্টুন চাৰ্টুন নাই। এবাৰ মা আহিব, এবাৰ দেউতা আহিব, ইটো লগা নাই, নহ'ব। এতিয়া মই চিনেমা চাম, এতিয়া চাব তাব নাপা কাৰ্টুন চাৰ্টুন। যা, পঢ়ি থাকগে, যা পঢ়। বেটা কাৰ্টুন চাই, যা পঢ়িবি, ইয়াক খাব দে। ভাইৰক চাব দিব নোৱাৰো নেকি? জল্দি চাব দে। ডাঙৰটো হৈ নুবুজা নেকি? যদি মই যাব লাগে 2 চৰ দিম, জল্দি চাব দে তাক। মজা পাবি যদি মই যাব লাগে এতিয়া ইয়াৰ পৰা। মায়ে কি ক'লে শুনিলি নহয়, মোক এতিয়া চাব দে। নাই, এইবিলাক চাবলৈ যাবলৈ নিদো। মই চামে, চিনেমা চাব খুজিছো। তহঁতে ডিষ্টাৰ্ব কৰি থাক বাৰে বাৰে আহি পেলাই। পাপাক কৈ আছো এতিয়াই। পাপা, চাচোন, দাদাই মোক কাৰ্টুন চাব দিয়া নাই। শুনিন, ভাইৰক কাৰ্টুন চাব দে। যদি মই যাব লাগে, তোক অমিতা গছত বান্ধি থৈ দিম। তোক কোনে টিভি চাব দিয়া নাই? কি যাবি মটৰবট লৈ? কি যাবি তই নিজে ওলাই ল। নেট শ্ল', এইকাৰণে টিভি চাব আহিছিলো। এনেও ভাল নালাগে টিভি চিভি চাই। এই টিভি আৰু কোনোবাই চাই নেকি? টিভি চিভি চাব নিদিয়ে, অলপ মোবাইলে টিপি লওঁ। দাদা, মোৰ টিভি চোৱা হ'ল, মোক অলপ মোবাইলটো চাব দিবা, টিকটক চালো হয়। এতিয়া ইয়াতে কামুৰ দিব আহিছ। টিভি চাব গ'লো তাতে ডিষ্টাৰ্ব দিছ, এতিয়া মোবাইল টিভিব আহিছো, এতিয়া ডিষ্টাৰ্ব দিব আহিছ। এক চৰ মাৰিম নহয়, তোৰ মোবাইল লাগে। ওলাই ইয়াৰ পৰা, ওলা। পাপা, দাদাই মোক মোবাইল চাব নিদিয়ে, চোৱাচোন। শুনিন, ভাইৰক মোবাইল চাব দে, নহ'লে মই গৈ আছো ৰ। কোনে মোৰ ভাইটিক মোবাইল দিয়া নাই? এইটো মোবাইল ল। টেবুলত লেপটপটো আছে, এইটো লৈ ল'বি হা। আৰু এই ৰুমটো তোকে দিলো যা, আৰু মাটিৰ কাগজ পত্ৰ যিমান আছে চব তোৰ হা, ল'বি হা। তই ল'বি দে, হ'ব। টিকটক কৰ, মুদ্ৰা কৰ, যি কৰ কৈ থাক। ক'তো অলপ শান্তি নাই, অশান্তি কৰি থাক ঘণ্টা। সিহঁতৰ কথা বাদ দিয়ক, আপোনালোকে মোক শান্তি দিয়ক। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বুটানটো টিপি দিব, হ'ব?